এভৰিৱান আজি আকৌ এবিধ নতুন ৰেচিপি লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো এতিয়া যেহেতু কঁঠালৰ সিজন হয় সেইবাবে মই কঁঠালেৰে বনোৱা এবিধ কেকৰ ৰেচিপি লৈ আহিছো আপোনালোকে বাৰু খাইছেনে কঁঠালেৰে কেক বনাই খাবলৈ খুব সোৱাদ লগা হৈছিল মই কিন্তু কঁঠাল খাই ইমান ভাল নাপাওঁ কিন্তু এনে ধৰণে কেক বনাই খাই চাবচোন খাবলৈ খুব সোৱাদ লগা হৈছিল তেন্তে আহকচোন দেৰি নকৰি ৰেচিপি বিধলৈ আগবাঢ়ো এয়া চাওকচোন ইমান সফট হৈছে কঁঠালৰ কেক বনাবৰ বাবে প্ৰথমতে মই এয়া 1 কাপ ৰিফাইন তেল এয়া বাউলটোত মই বাকি দিছো লগত এয়া মই 10 ফুটামান কঁঠাল এনেদৰে মিক্সিত পিহি ৰসটো উলিয়াই লৈছিলো মই এইখিনি ফ্ৰিজত থৈ দিছিলো সেইবাবে এনে ধৰণে গুটা বনোৱাৰ নিচিনা হৈ গল আপোনালোকে যদি বনাই তেন্তে ফ্ৰিজত নথব লগত এয়া মই পাউডাৰ চেনি দিছো পাউডাৰ চেনি দিলে ব্লেন্ড কৰোতে বেছি টাইম নালাগে এয়া চাওক এইখিনি ভালদৰে ব্লেন্ড কৰি ললো মোৰ এইখিনি ব্লেন্ড কৰোতে প্ৰায় 10 মিনিট মান সময় লাগিলে এতিয়া মই এয়া এবাটি ময়দা লৈছো এইখিনি মই পিঠাগুৰি চলা চালনীৰে ভালদৰে চালি লৈছিলো লগত এয়া মই কেঁচা পিঠাগুৰি অলপ লৈছো এইখিনিও মই ইয়াত দি দিছো আৰু এয়া মই লগত বেকিং পাউডাৰ দিছো মই বেকিং পাউডাৰ সৰহকৈ দিছো কাৰণ মই সোডা দিয়া নাই সেইবাবে আপোনালোকে যদি সোডা দিয়ে তেন্তে বেকিং পাউডাৰটো কমাই দিব এয়া অকনমান মই গাই ঘিউ দি দিছো গাই ঘিউটো অপচনেল হয় মই কেকটোৰ সোৱাদটো আৰু অলপ ভাল হ'বৰ বাবেহে মই গাই ঘিউ দিছো আপোনালোকে যদি নিবিচাৰে তেন্তে নিদিবও পাৰে লগত ইয়াত মই এয়া অকনমান দৈ দিছো দৈখিনি বেছি টেঙা দৈ নলব আৰু দৈ হলনি আপোনালোকে গাখীৰো ব্যৱহাৰ কৰিব পাৰে আপোনালোকে যদি দৈ সোৱাদটো বেয়া পায় তেন্তে ইয়াত গাখীৰো দিব পাৰে লগত এয়া বাকি থাকি যোৱা পাউডাৰ চেনিখিনিও মই ইয়াত দি দিছো আৰু এয়া ইলাচি কেইটামান দি দিছো এইখিনি এতিয়া ভালদৰে ব্লেন্ড কৰিবৰ বাবে মই এয়াৰ মিক্সিৰ মিডিয়াম জোখৰ জাৰটোত এইখিনি মই ইয়াত দি দিছো এতিয়া এয়া চাওকচোন মই এয়া ভালদৰে ৰিফাইন তেল সানি লৈছো আৰু মই এয়া জেনেৰেল বগা কাগজ এখনেই ব্যৱহাৰ কৰিছো কাৰণ বৰ্তমান মোৰ ওচৰত বাটাৰ পেপাৰ নাই বগা কাগজখনৰ ওপৰতো মই ভালদৰে ৰিফাইন তেল সানি লৈছো এতিয়া ব্লেন্ড কৰি লোৱা কেকৰ মিশ্ৰণখিনি মই এয়া বাটিটোত ঢালি দিছো মই এনে ধৰণে টেপ কৰি লৈছো যাতে এয়াৰ বাবলছ উঠি নাযায় আৰু মই এতিয়া কেকৰ ওপৰৰ পাৰ্টটো চামুচখনেৰে এনেদৰে ভালদৰে সমান কৰি লৈছো লগত এয়া কেকটোৰ ওপৰত মই এয়া বিভিন্ন ধৰণৰ ড্ৰাই ফ্ৰুইটছ যেনে কাজু বাদাম কিচমিচ দি দিছো আপোনালোকে ইয়াৰ সলনি বেলেগ ধৰণৰ ড্ৰাই ফ্ৰুইটছ ব্যৱহাৰ কৰিব পাৰে পিস্তা টুটি ফুটি এইবোৰো ব্যৱহাৰ কৰিব পাৰে মই এনে ধৰণে সস এটাত নিমখ অলপ দি গৰম হ'বলৈ থৈ দিছিলো নিমখখিনি অলপ ক'লা নিচিনা লাগিছে কাৰণ এইখিনি নিমখ মই আগতে দুবাৰমান কেক বনাওঁতে ইউজ কৰিছো এতিয়া ইয়াৰ ওপৰত মই এনে ধৰণে ষ্টেণ্ড এডাল পাতি তাৰ ওপৰত কেকটো পাতি দিছো আৰু এয়া ঢাকনিখন মাৰি দিছো প্ৰথম অৱস্থাত মই 5 মিনিট মান গেছটো মিডিয়ামত ৰাখিছো আৰু তাৰ পিছত মই লো কৰি দিম প্ৰায় আধা ঘণ্টা মানৰ পিছত মই এয়া কাঠি এডাল কেকটোৰ মাজভাগত সুমুৱাই দিছো এয়া চাওক কাঠিডালত অলপ লাগি আহিছে মানে কেকটো সিজিবলৈ আৰু অলপ বাকি আছে আকৌ মই 15 মিনিট মানৰ পিছত এয়া চাওক
এই কাঠিডালে আকৌ সুমুৱাই দিছোঁ কেকটোৰ মাজভাগত। কাঠিডালত অলপো লাগি অহা নাই, মানে কেকটো ভালদৰে সিজি গৈছে। এতিয়া মই এইটো ঠাণ্ডা হ'বৰ বাবে থৈ দিম আৰু এনেদৰে ঠাণ্ডা হ'বৰ বাবে থৈ দিলে কেকটোত সম্পূৰ্ণভাৱে ৰংটো উঠি যায়। এয়া চাওক, ঠাণ্ডা হোৱাৰ পিছত মই এয়া ডিছ এখনত এনেদৰে কেকটো উলিয়াবলৈ লৈছোঁ। গোটেই কেকটো বনাওঁতে মোক প্ৰায় 45 মিনিটমান সময়ৰ প্ৰয়োজন হ'ল। চাওক, ডিছখনৰ ওপৰত মই বাতিটো উভতাই থৈ এনেদৰে বাতিটো থপিয়াই দিছোঁ। এনেদৰে থপিয়াই দিলে কেকটো সহজতে ওলাই আহে। এনেদৰে কেকটো কাটি আমি এই কঁঠালৰ কেকটোৰ সোৱাদ ল'লোঁ আৰু খাবলৈ খুব টেষ্টি হৈছিলে। আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবচোন। আৰু যদি ৰেচিপিবিধ ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব। আৰু যদি মোৰ চেনেলটোত আপোনালোক নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেন্তে আজিলৈ ভিডিঅ'টো ইমানতেই সমাপ্ত কৰিছোঁ। পুনৰ